গতিকে ডোন্ট মাইণ্ড। প্ৰথমতে আমি মাংসখিনি বনাই ল'ম। ইয়াতে পিঁয়াজ দিছে, জ্বালা দিছে, বিৰিয়ানী মছলা দিছে, জিৰাৰ গুড়ি দিছে, গৰম মছলা দিছে ন, জিৰা, বিৰিয়ানীৰ চাউলখিনি আমি তিয়াই থৈছোঁ। বাচমতি চাউল লৈছোঁ, দীঘল এটলিষ্ট আধা ঘণ্টামান তিয়াই থ'লে ভাল। এঘণ্টা তিয়াব পাৰিলে আৰু ভাল। আমি পাহৰিলোঁ গতিকে 15 মিনিটমান আগতে তিয়াই থৈছোঁ। 15 মিনিটমান পিছত আকৌ আমি সিজিবলৈ দিম। এয়া বিৰিয়ানীৰ কাৰণে মাংস। এইখিনি দুঘণ্টামান আগতে এনেকুৱাকৈ মছলা সানি ফ্ৰিজত থৈ দিছিলে। ইয়াতে আদা, নহৰু, বিৰিয়ানী মছলা, জিৰাৰ গুড়ি, জলকীয়া, নিমখ, হালধি, ৰেড চিলি পাউডাৰ গোটেইখিনি দি মেৰিনেট কৰি থৈ দিয়া আছে। ইয়ালৈ যাব কেৰাহীত দিবৰ কাৰণে। দাদা দিছা দেখোন। মিষ্টাৰে ক'লে মোক কেঁচা জলকীয়া আৰু লাগিব, গতিকে মই কেঁচা জলকীয়া কাটি দিওঁ ফ্ৰেণ্ডছ। অলপ জ্বলা হ'লে খাই ভাল লাগে। এয়া হৈছে মান ধনিয়া। আমাৰ ওচৰত আছলি ধনিয়া নাছিলে, গতিকে মান ধনিয়া। আৰু এয়া হৈছে পুদিনা। মই ইয়াৰে অলপমান এইখিনি দিম গাৰ্নিছৰ কাৰণে। আকৌ 1 ছেকেণ্ড ৰ'ব হা। এয়া পিঁয়াজ গাৰ্নিচিঙৰ কাৰণে আগতে মই ভাজি থৈ দিছোঁ। জাষ্ট গাৰ্নিচিঙৰ টাইমত আমি ইয়াক ব্যৱহাৰ কৰিম। অকল মানে ডিপ ফ্ৰাই কৰি গল্ডেন ব্ৰাউন কালাৰ অহালৈকে ভাজি থৈছোঁ। এতিয়া মই জলকীয়া কাটো দেই। এতিয়া মই এইটো ধুই দিওঁ দেই। এয়া পুদিনাৰ চাটনি অকণ বনাইছোঁ। পুদিনাৰ চাটনিত একদম সহজকৈ বনাইছোঁ। পুদিনা দিছোঁ, মান ধনিয়া দিছোঁ, জলকীয়া দিছোঁ, কেঁচা জলকীয়া। এয়া মিষ্টাৰে বনাই আছে বিৰিয়ানীৰ লগত খাবলৈ আমাৰ চিকেনৰ গ্ৰেভি। ফ্ৰাইড চিকেন নহয়, গ্ৰেভি বনাওঁ ন, অকণমান গ্ৰেভি টাইপৰ, জোল টাইপৰ। লগত লাগিব পাৰে ন, শুকান বিৰিয়ানী। ৰাইতাটো নাখাওঁ আমি, ৰাইতা নাই, দৈ নাই। চিকেনত অকণমান গ্ৰেভি। বিৰিয়ানী বনাবৰ কাৰণে আমি পানীখিনি দি দিছোঁ, পানী দি দিছোঁ। এতিয়া আমি অকণমান মছলা দিম, এচামুচ ঘি, অনুপমা দিয়ে দিম, মাংসত অনুপমা দিয়ে দিম। তাৰপিছত দিম আমি ইয়াতে গোলাপ জল অলপমান, ড্ৰাই মছলা যিবিলাক আমাৰ ইলাচি, লং, ক'লা জালুক, তেজপাত, জলকীয়া দি আমি চাউলখিনি ইয়াতে 70% বইল কৰিম, 70% কুক কৰি দিম। তাৰপিছত আমি বিৰিয়ানীত 싶을 때 내가 보고 싶을 때 또 네가 많이 아플 때 이 노래를 들어줘. 절대 추운 날은 없을 거야, 'cause I'll be with you. 오늘도 좋은 꿈